হেল্ল' গাইজ, ভাত খাই পূৰা গৈ আছোঁ। ক'ত গৈ আছোঁ মানে মোবাইল ভাল কৰিবা। চাদা খালোঁ অলপ, চাদা এনে নাখাওঁ, আজি খাই দিলোঁ পূৰা ধৰিছে গাইজ, বেয়া নাপাব আৰু। চাদাটো খাওঁ মাজে মাজে। মই কিন্তু ফূৰ্তিত আছোঁ, লগৰটো কিন্তু বহুত দুখত, কাৰণ গাৰ্লফ্ৰেণ্ডক দিনটো এটি ফোন কৰিব পৰা নাই, মোবাইল বেয়া। কিন্তু এতিয়া দোকান খোলা আছে নে নাই গম নাপাওঁ, যাই আছোঁ দুইজনে মোবাইল ভাল কৰিবা। আৰু মোবাইলটো মানে প্ৰব্লেম, এনেকুৱা এটা প্ৰব্লেম হ'ল মানে মোবাইলটো অন নহয়, কিবা এটা মানে এনেকুৱা আহি থাকে, কিন্তু মোবাইলটো অন নহয়। একবাৰ বোলে দেখালে মেকানিকক, কিবা কৰি দিলে ভাল হ'ল, তাৰপিছত আকৌ মানে বেয়া হৈছে। কি যে হ'ব মানে জীৱন, বহুত দুখত আছে সি। মই কৈছোঁ দুখত থাকি লাভ নাই, হা ৰে হা, ভাল মোবাইল ভাল নহয়, মোৰতো দি দিম, ৰাতি তই চলাবি। গৈ আছোঁ, চাই থাককচোন কেনেকৈ কি ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ। দেখিছে মোবাইলৰ কাৰণে কি স্পীড খোজ, পূৰা ভাত খাই পূৰা মানে দুখৰ খোজ, এইটো সুখৰ খোজ নহয়, পূৰা স্পীডত। এতিয়া পাৰিলে সি দৌৰিবই মানে, পূৰা টেনশ্যন যে, টেনশ্যনত পূৰা দৌৰি দে খোজকাঢ়ি লাভ নাই, দৌৰ। গৈ আছোঁ ৰ'বক, দোকান দূৰ আছে অলপ, গৈ পাম আৰু।